হৈ গ'ল আৰু কণীকেইটাও হৈ গ'ল মানে আলুকেইটা অকণমান সিজিব টাইম লাগিছে যিহেতু টাইমটো লাগিবই আলু হয় কণীতকৈ কণীটো সোনকালে হৈ গ'ল আৰু এতিয়া পিঁয়াজটোতো কাটি ল'লোঁ অকল এইকেইটা সিজিব ৰখি আছোঁ তাৰপিছত ওলাম আৰু তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি গাইজ ভিডিঅ'টো অলপ বেলেগ মানে সদায় বেলেগেই কৈ থাকোঁ কিন্তু আজি ভিডিঅ'টো এটা ভিডিঅ' হয় আৰু তো মানে পথাৰলৈ যাম অকণমান মাহঁতে অকণমান পথাৰত ধান চান কাটি আছে ন তো যিহেতু কাতি বিহু হৈ গ'ল আৰু এতিয়া ধানবিলাক লাহে লাহে পকিছেগৈ আৰু তো পকি থকাৰ কাৰণে ধানবিলাক কাটিবলৈ গৈ আছে আৰু আজি গৈ আছে মাহঁতে সেইকাৰণে আজিও গৈছে তো আজি 3 দিনমান ধৰি কাটি আছে আৰু কি হ'ল তো আজি মাহঁতৰ কাৰণে মানে পথাৰত দিবৰ কাৰণে ইয়াত সেই আলু পিটিকা লৈ যাম পথাৰলৈ মাহঁতে ভাত চাত চব লৈ গ'ল কিন্তু শাকটো নাছিলে মানে সেইকাৰণে এতিয়া আলু পিটিকা লৈ যাব লাগে বোলে তো সেইকাৰণে আলু চালু আনিলোঁ দোকানৰ পৰা আৰু কণীও আনিলোঁ পিঁয়াজ চিয়াজ চব কাটি ৰেডি এতিয়া জাষ্ট আলুকেইটা সিজিবলৈ আছে দুটা আলু তো ইয়াৰ পৰা ওলাম আৰু বন্ধুসকল তো ব'লক বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা এইফালে হৈ গ'ল আলু আৰু এইফালে আছে পিঁয়াজ আৰু জলকীয়া তো আলু পিঁয়াজ জলকীয়া আৰু ইয়াত মাজত এটাই কমি হৈছে নিমখ আনিব পাহৰি থাকিলোঁ আনিবগৈ লাগিব এতিয়া তো ইয়াতে পিটিকিম আৰু পূৰা মিটিকি পূৰা খাম মানে মই নাখাওঁ মাহঁতক লৈ যাম মই অলপ থ'ম ঘৰতে তো মাহঁতক লৈ যাম মই ঘৰত আহি খাম মানে তো তাৰ আগতে মাহঁতক দি আহিব লাগিব যিহেতু পথাৰত ইমান কষ্ট কৰি আছে আৰু তো পিটিকিব লাগে আৰু কি কয় গাইছ পিটিকোনে अरे कहना क्या चाहते हो পিটিকো আৰু ইয়াতে এতিয়া পিটিকিব লাগে আৰু নে কি কয় বন্ধুসকল আলু পিটিকাৰ কথা কৈছোঁ তো এয়া আলুবিলাক হাতখনত চফাকৈ ধুই আহিলোঁ মানে তো আলুবিলাক লাহে লাহে ওলাওঁ আৰু আজিকালি আলুবিলাক কেলৈ নিসিজে জানো মানে একদম সিজিব ইমান টাইম লাগে প্ৰায় 20 মিনিটমান আলুখিনি সিজাইছোঁ তাৰপিছতে সিজিছে আৰু বন্ধুসকল ইমান কষ্ট আলু সিজাবৰ কাৰণে আজিকালি কষ্ট মানেনো কি আৰু গেছটো জ্বলাই থৈ দিলেই হ'ল গেছ নাই কিন্তু টকাবিলাক পূৰা গেছতে যায়গৈ যে আজিকালি গেছৰ যি দাম গৰমো হৈ আছে আলুবিলাক ইমান টাইম থোৱাৰ পিছতো ঠাণ্ডা হোৱা নাই যিমান টাইম জ্বলাইছোঁ এয়া কণীকেইটা ডিম আন্দা কণী নহয় আচলতে কণীয়ে হয় কিন্তু ডিম হয় কণীকেইটা একদম পূৰা খাংকৈ লাগিছে নহয় নেখাং হ'লেও কষ্ট কৰি থকা মানুহখিনিক খুৱাব লাগিব নে কি বন্ধুসকল ভাই চাওক পূৰা পূৰাকৈ দি আছোঁ মানে একদম ধুনীয়া হৈ গ'ল আলুবিলাক মানে বহুত টাইম সিজাই দিলোঁ ন তো সিজোৱাৰ কাৰণে মানে পূৰা বঢ়িয়াকৈ মানে এতিয়া একদম পূৰা চালিয়া হৈ গৈছে আৰু এতিয়া পূৰা মানে খাব পাৰিবই আৰু 1টামান বজাত তো সময় হৈছে 12:30 মোক 1টামান বজাত লৈ যাব দিছে পামগৈ বেছি দূৰ নাই পথাৰখন আজি বেছি দূৰ নাই কৰা মানে পথাৰখন 20 মিনিট কাটিছে কিন্তু ওচৰত তো সেইদিনা চাকি জ্বলা যোৱাত তাত নহয় সেইকাৰণে বেছি টাইম নালাগে তো পিটিকি আছোঁ আৰু ইয়াতে আলুবিলাক মোৰ ফেভৰেট জেগাটোত এইটো হৈছে মালটো ইয়াত মই পিটিকি আছোঁ একচুৱেলি নুগোন্ধাই বা বস্তুটো কিন্তু হ'লেও মানে ইয়াত বহি কিবা ভাল লাগে ঠাণ্ডা ফিল এটা আহে মানে ন সেইকাৰণে মানে ইয়াতে পূৰা আলু চালু পিটিকি আছোঁ মানে তো এটা কথা কওঁ বন্ধুসকল এখন শাকত লাগিলে মছলাই হওক হালধিয়ে হওক যি নিদিলেও চলিব মানে কিন্তু এই নিমখ বোলা বস্তু নিদিলে কেলৈ খাব নোৱাৰোঁ দিবই লাগিব মানে ইয়াত এনেকুৱা বস্তু ইয়াত ডিমাণ্ড আছে নিমখটো দি দিলোঁ আৰু খেতিৰ পৰা দি দিলোঁ নিমখ কি হয় হ'ব পূৰা পিটিকি আৰু এতিয়া মোৰ ভাগ অলপ থৈ লওঁ মানেনো কি আৰু অলপ থৈ দিলেই হ'ল বাকীবিলাক মাহঁতক দি দিম আৰু মোৰ হৈ যাব ইমানকেইটাই আৰু অলপ লৈ লওঁ ইমানকেইটাই হৈ যাব আৰু মান লৈ লওঁ হৈ যাব আৰু ন বন্ধুসকল মাহেঁতি খাব এইখিনি তো বাকীবিলাক এতিয়া পেক চেক কৰি লৈ যাওঁ আৰু নে কি বন্ধুসকল চব লগা আৰু মানে টিফিনটোতে আৰু ভাবিছোঁ যোৱাৰ সময়ত গৰুকেইটাও চাই যাম আৰু এয়া চাওক তো এইখনেই পথাৰখন চাওক আৰু পথাৰখনলৈ লৈ আনিছোঁ এইকেইটা বস্তু পূৰা মানে ৰ'দত ইমান ৰ'দত কাটি আছে আৰু ব্লক পথাৰখনলৈ গৈ আছোঁ চাওক মানে একদম গৰুকেইটা খাবলৈ পোৱা নাই ইমান ঘাঁহ নাই বৰবাদ ঘাঁহ এই দুদিনতে ঘাঁহ খাই খতম দি দিলে চাওক এইবিলাক মুঠিবিলাক নিব হ'ব আৰু দুদিনমানৰ পাছত লাহে লাহে কৰি
তো যোৱা সময়ত গৰুকেইটাকে অকণমান ঘাঁহ চাহ কাটি দিব লাগিব। তো এইখনে বন্ধুসকল আমাৰ মৰমৰ পথাৰখন, মানে ইয়াতে মাহঁতে কাটি আছে আৰু। তো একেবাৰে আবেলি সময়ত ঘৰলৈ যাব, ইমান দিনৰ পৰা ইয়াত ইমান কাটি আছে আৰু ৰ'দ চ'দ ওচৰত গছ চছ নাই আৰু দূৰত আছে গছত। এতিয়া যাওঁগৈ ঘৰত। সি মানে ডাইৰেক্ট পূৰা ঘৰলৈ আহি পেট ভোক লাগিছিলে নে, ভোক লগাৰ কাৰণে পূৰা ভাত চাত বাঢ়ি ল'লোঁ। আৰু এয়া চাওক মোৰ ডিছ কেনেকুৱা লাগিছে বন্ধুসকল, চাওক চাওক চাওক। ইয়াতে আছে দালি জোল, এইখিনি আছে ফ্ৰেঞ্চবিন আলু ভাজি, আৰু ইয়াত আছে আলু পিটিকা যি অলপ আগত বনাইছিলোঁ। আৰু এইখিনি ৰাতিপুৱা মানে এইকেইটা, তো এইটো আজি এতিয়া বনোৱা ৰাতিপুৱা, এতিয়া মানে দুপৰীয়া আৰু। তো ইয়াত ভাত পূৰা দালি চালি বাকি থৈছোঁ, এতিয়া খাব লাগে আৰু। তো একদম পূৰা যাত্ৰা কৰিমেই আৰু এতিয়া কি যে হ'ব আৰু। আপোনালোকেও খাব আৰু এনেকৈ বনাই বনাই সদায় খাই থাকে মানুহে চবেই। তো আজি মই বোলো বনাই খাওঁ। আলু পিটিকা বনাই দিলোঁ মাহঁতৰ কাৰণে। এতিয়া ধৰিব লাগে আৰু নে কি বন্ধুসকল। ভাত চাত পূৰা পিটিকি দিলোঁ, মুখখন লেলাতে পুছে বোলা, খাই লওঁ। মই খাই লওঁ আৰু। এক নম্বৰ আলু পিটিকা যে, একদম এক নম্বৰ আলু পিটিকা, একদম খোৱাটোহে লাগে এতিয়া। তো একদম খাই লওঁ আৰু তাৰপিছত লগ কৰি আছোঁ মই বন্ধুসকল আকৌ। মানে এতিয়া হৈ গ'ল পূৰা ভাত চাত খাই ৰেডি, আৰু ৰেডি মানে ধুনীয়া খাই এটালোঁ আৰু। তাৰপিছত এতিয়া কাঁহী বাতি চাহী বাতি একেবাৰে ধুই ক্লিয়াৰ হৈ, মানে মায়ে যাতে আহি কিনে পথাৰৰ পৰা খং উঠিব নাপায়, তো তাৰ কাৰণে একেবাৰে গিটিখিনি ধুই ল'লোঁ। আৰু এতিয়া অলপ আৰাম কৰি আছোঁ চাওক, বহি কেনে মানে পূৰা বতাহ চতাহ নাই মানে, হ'লেও আৰাম এটা লাগিছে আৰু। বাট তলত যে তো অকণমান ঠাণ্ডা ঠাণ্ডা ফিল এটা আহিছে আৰু সেইকাৰণে আৰু। তো গধূলি সময়ত মা আহিব, মা অহাৰ লগে লগে যাতে বস্তুখিনি নাই ধোৱা নাই এনেকৈ বুলি আৰু একো যাতে নকয় আৰু। তো সেইকাৰণে আগতে কামবিলাক কৰি দিলোঁ, আৰু মাও যাতে ভাগৰ চাগৰ লাগি আছে ন পথাৰত, সেইকাৰণে মানে চব বস্তু কৰি দিলোঁ। আৰু বিশেষকৈ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে সেইটো জনাওক। সকলোকে মোৰ ফালৰ পৰা দেৱালী শুভেচ্ছা দিলোঁ আগতীয়াকৈ মানে দেৱালী পালেহি আৰু, বম পটকা চবতে ফুটি আছে আৰু, শেহতীয়াকৈ দিলোঁ আৰু ক'ব গ'লে। তো দেৱালী শুভেচ্ছা সকলোকে থাকিল, মৰমতে হওক স্নেহতে হওক, পূৰা বম ফুটাবি আৰু। আমিহে পইচা নাই আৰু, কি কৰিম আৰু। কাৰোবাৰ ঘৰত কাম আছে যদি ক আৰু, এই দুদিন আছে আৰু, দুদিনতে কাম চাম কৰি কেনে একদম দেৱালীৰ কাৰণে বম ফুটকা গোটাই লওঁ আৰু বন্ধুসকল। দেৱালীত লগ পাম মানে আৰু ক'তনো চবকে লগ পাম আৰু, গাঁৱতে থাকিম আৰু আমি। দুখীয়া মানুহ আৰু ক'ত যাম ন, আমিতো দুখীয়া মানুহ, আপোনালোকে ফুটাব আৰু ফটকা। দুখীয়া মানুহ যে আমি, একদম দুখীয়া মানুহ মানে, পপীয়া মানুহলৈকে অকণমান কুচিয়াইছিলোঁ নহয়। আমি আকৌ অসমীয়া কছাৰী লোৱা যে, একদম মানে কথাখিনি একদম কছাৰী লিখাই যায়গৈ আৰু। তো পপীয়া মেন বিগ ফেন ব্ৰ', তো ব্ৰ' মানে দাদাই আৰু, তো বিগ ফেন হয় সকলোকে। তো ডিম্পু দা বিকাশ দা সকলোৱে ভিডিঅ' চাওঁ, কিন্তু আমাৰ ভিডিঅ' চোৱা মানুহটোৱে নাই, আমাৰ ভিডিঅ' চোৱা মানুহ নাই, কমেণ্ট নাই, আনকি ক'লে কি হ'ব আৰু বন্ধুসকল। ভিডিঅ' ইমানকৈ বনাইছোঁ যেতিয়া আজিলৈকে ভিডিঅ' এটা ফেমাছ নাই। ফেমাছ হৈছিলে এটা জাষ্ট মালিনী মন্দিৰ, যোনটো ভিডিঅ' মই গৈছিলোঁ, আমাৰ সৌৰভ, মই আৰু বিকি, আমি তিনিটাই গৈছিলোঁ। সেইটো ভিডিঅ' কিন্তু ভিউজ আহিছিলে 13 পইণ্ট কিমানকৈ। তো সকলোৱে ছাপোৰ্ট কৰাৰ কাৰণে বহুত বহুত থেংক ইউ। কিন্তু ছাপোৰ্ট কৰিলেও মানে বহুতে ছাবস্ক্ৰাইব কৰিছিলে, 500তকৈ ওপৰ মানুহে ছাবস্ক্ৰাইব কৰিছিলে সেইটো ভিডিঅ'ত। কিন্তু ছাবস্ক্ৰাইব কৰাৰ পাছতো মানে সিহঁতে সেইটো বেল আইকনটো কোনো ক্লিক নকৰে, সেইকাৰণে মোৰ ভিডিঅ'বিলাক যোৱা গম নাপায়। তো তাৰ কাৰণে বন্ধুসকল প্লিজ ভিডিঅ'বিলাকক মানে ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকন ক্লিক কৰি দিব, তেতিয়া গম পাব যে মোৰ ভিডিঅ' কেতিয়া গৈছে। আৰু আপোনালোকক এইটো নকওঁ যে ভিডিঅ' যোৱাৰ লগে লগে চাব, কিন্তু টাইম পালে মানে চাব মানে। তো সকলোকে আশা থাকিল সকলোৱে চাব। তো যোনে বেল আইকন এতিয়ালৈকে ক্লিক নাই কৰা সকলোৱে কৰি লওক। আৰু দেৱালীত লগ পাব এটা ধামাকা ভিডিঅ'ত, আপোনালোকৰ বাবে এটা ধামাকা ভিডিঅ' বনাই আছোঁ। মানে পূৰা ভাবি আছোঁ এইকেইদিন কেনেকুৱা ষ্টাইলৰ ভিডিঅ'টো বনালে ভাল হ'ব, আপোনালোকে যাতে ভিউজ আহক, আপোনালোকেও চাই ভাল পাওক, সেইকাৰণে মানে অকণমান ভাবি আছোঁ। তো লগ পাম একেবাৰে দেৱালীত।